আজি যেহেতু মোৰ অলপ ডিঙি প্ৰব্লেম হৈছিলে, ঠিক আজি মই ডিউটি যোৱা নাই। আজি মোৰ মিছেছৰ ঘৰত মাতিলে, গ'লোঁ। কিবা মুৰ্গী, খাচী মুৰ্গী আনিছে, তাকে যাওঁ বলক, ভিডিঅ' আৰম্ভ কৰোঁ, চাই থাকক। এইটো লোকেল খাচী মুৰ্গী, 1.5 কিলো ওজনমান হ'ব চাগে। এইটোৱে আছিলে মুৰ্গীটো, আপোনাক কৈছিলোঁ মই, বান্ধি থৈ দিছে শৰীৰ। যাবলৈ দিগদাৰ। আজি খাচী মুৰ্গীৰ গ্ৰেভি হ'ব, আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি বনায়, চাই থাকিব। ফাইনেলি মাংসখিনি কটা হ'ল। আজি খাচী মুৰ্গী আনিছিলোঁ, যিহেতু ঘৰত কটা মানুহ নাই, আহি কাটি দিলোঁ। মাংসখিনি কটা হৈ গ'ল। বিলাহী কাটি থোৱা গৈছে, শুকান জলকীয়াৰ গুড়ি, আদা, জিৰা একেলগে পেষ্ট কৰি দিছে। ৰচুনো একেলগে ইনক্লুডিং হৈছে, আৰু আপোনাৰ তেজপাত, আৰু এইফালে আপোনাৰ ৰচুন চেলাই থকা হৈছে, আৰু এইফালে আপোনাৰ ৰচুন পিচিব। যিহেতু মেচিন নাই, আমি হাতেৰে ঘৰতে তৈয়াৰ কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ অৱশ্যেই কৰিব। ফাইনেলি মাংস অলৰেডি হৈ গ'ল। মোৰ অহাটো যিহেতু দেৰি হ'ল, মই ঘৰত গৈছিলোঁ, অলপ কাপোৰ ধুব লগা আছিলে, ধুলোঁ। ধুই আহি দেখিলোঁ মাৰ মাংস ভাজি হৈ গ'ল। কি কি দিলে কি একো গমেই নাপালোঁ। হ'লেও ধুনীয়া হৈছে গ্ৰেভি, আপোনালোকক মই দেখুৱাই দেখিম লাষ্টলৈকে। এতিয়া যিহেতু মই ঘৰৰ পৰা আহি পালোঁ, এতিয়া অলপ টেষ্টিং কৰিব দিছে। এতিয়া আপোনাৰ খাচী মুৰ্গী আছিলে, আপুনি চাই থাকিব ভিডিঅ'টো। চাওক কি ধুনীয়া ধোঁৱা ওলাইছে, দেখিছেনে? ধোঁৱা ধোঁৱা চাওক, কি ধুনীয়া স্মেল কৰিছে। ৱাও, আমি মাংস টেষ্টিং কৰি আছোঁ। ধুনীয়া হৈছে খাই। পুষ্কাৰ কিবা কমেণ্ট, খাই লাগিছেনে মাংসটো? নিমখ, জ্বলা, ধুনীয়া হৈছে। আপোনালোকে খাব, বনাই খাই যাব। খাচী মুৰ্গী ধুনীয়া লাগে। এইটো গাঁৱৰ পৰা অনা গৈছে। আমাৰ ইয়াতে দাম বহুত একচুৱেলি, আৰু হ'লেও দাম কমতে পৰে। পুষ্কাৰ কিবা কোৱা? টেষ্টি। মাংসখিনি হোৱাৰ পিছতে মায়ে এই ৰাজমাহ বনালে। এতিয়া আপোনাৰ বিলাহী দিছে, আৰু ৰচুন, আদা মিক্সাৰ কৰি বনাইছে। মই আহিয়ে নাপালোঁ, তেনেকৈ বনালে মায়ে। মোক অলপ টেষ্টিং কৰিব দিছে, খাই চাওঁ। ঘৰতে বনাইছে মায়ে, ধুনীয়া টেষ্টি বনায়। বেংগলী আইটেমত বনালে খাই বৰ বঢ়িয়া লাগে। আৰু মা যিহেতু মা বেংগলী হয়, চাচু মা, আৰু দেউতা অসমীয়া হয়। এতিয়া মাৰ কিছুমান হেবিট বহুত ভাল লাগে খাই, ধুনীয়া টেষ্টি বনাইছে। আৰু কি ধুনীয়া স্মেল মাৰিছে। মাংস যে খালোঁ, ভাজা মাংস, এই ভজা মাংসৰ দৰেই এই ৰাজমাহটো বনাইছে। খাই আমাৰ ধুনীয়া, স্মেলটো ধুনীয়া ওলাইছে একচুৱেলি। বিলাহী দিলে আৰু ভাল লাগে। আপোনালোকে চাবচোন বাৰু, যদি আপোনালোক খাব ইচ্ছা আছে তেনেহ'লে আমাৰ ঘৰতে আহি যাওক। ধুনীয়াকৈ মায়ে বনাই খাব আপোনালোকক, খাই আপুনি ভাল পাব। মই আপোনালোকক টেষ্টিং কৰি পঠাইছোঁ, টেষ্টিং কৰি দেখাওঁ আপোনালোকৰ, চাব। ফাইনেলি মই অলপ টেষ্টিং কৰোঁ এই ৰাজমাহ। ধুনীয়া স্মেল ওলাইছে, টেষ্টিং কৰি চাওঁ। আপোনাক চাই থাকিব। বস্তুটো আগতে ৰাজমাহটো বইলিং কৰি লৈছে। বইলিং কৰি লোৱাৰ পিছত আলু, বিলাহী, তেল দিয়াৰ পিছত ৰচুন দি দিছে ধুনীয়া কৰি। একচুৱেলি মই আপোনাক দেখা পাৰিলোঁ হয়, মোৰ অহা দেৰি হ'ল। মই একচুৱেলি ঘৰত গৈছিলোঁ, সেইকাৰণে অহা দেৰি হয়। কিন্তু খাই এনেকুৱা ধুনীয়া লাগিছে। মাংস যেনেকুৱা লাগে খাই, ঠিক তেনেকুৱা খাই ভাল লাগিছে। নেক্সট টাইম মই আহিলে আৰু মাক বনাব দিম, আপোনালোক নিশ্চয় দেখুৱাম। মই ভিডিঅ'বিলাক আপোনালোক চাই থাকিব। ইমান টেষ্টি খাদ্য বনাই মোৰ চাচু মা, ভাল লাগে। কি ধুনীয়া। জ্বলাটো পূৰা মিডিয়াম দিছে। যিহেতু মোৰ টনচিল হৈছিল, টনচিল পূৰা ক্লিয়াৰ হৈ যাব, টেনশ্যন নাই মোৰ আজি। মই কালিৰ পৰা ডিউটি যাব পাৰিম আৰু, টেনশ্যন নাই। একদিন মই ৰেষ্টত আছিলোঁ, 2 দিনমান ৰেষ্টত আছিলোঁ। কিন্তু মোৰ গা বেয়া আছিল। একচুৱেলি গা বেয়া মানে কি, গাঁৱত ফুৰিব গৈছিলোঁ, সেইকাৰণে মোৰ পানী চেঞ্জ হ'ল, সেইকাৰণে মোৰ প্ৰব্লেম হ'ল ডিঙিত। এতিয়া বিহু বুলি মিছেছৰ ঘৰত অহাও নাছিলোঁ, আহিলোঁ আজি।
আজি ক'লে খাচী মুৰ্গী আনিম থাকি যোৱা মিছে ফোন কৰি দেউতাই আনিলে আপোনালোকে ধাৰক থাম্বেলটো পিকচাৰটো চাই থাকিব ভিডিঅ'টো আৰু দিম মোৰ মিছেছ ডিউটিত গৈছে আহি আছে আহিলে মই দেখুৱাম কি বনাইছে মায়ে চাই থাকিব ভিডিঅ'টো ইমান টেষ্টি হৈছে মোৰ নাকেৰে পানী বৈ আছে ইমান টেষ্টি বনাইছে খাবলৈ মাংস আৰু আপোনাৰ ৰাজমাহ যিটো বনাইছে ছেম টু ছেম আপোনালোকে খাই আপোনালোকে ঘৰতে এবাৰ চাবচোন তৈয়াৰ কৰি যে বনাই খাব নেক্সট টাইম আহিলে আপোনালোকক দেখুৱাম আমাৰ মায়ে কি দি বনাইছে এনেই মোক জাষ্ট ক'লে আৰু যে বিলাহী ৰাজমাহটো বইলিং কৰিছে আলুটো বইলিং কৰিছে বিলাহীটো মছলা পিঁয়াজ ৰচুন চব দি কিনে একেলগে বনাইছে মই মোক দেখুৱাম কিমান পৰিমাণত বস্তু দিব লাগে মোক দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো আপোনালোকে ঘৰতে নিজে বনাই খাবচোন যদি আপোনাক খাব মন যায় আমাৰ ঘৰলৈ আহি যাব মোৰ লিংকটো আপোনাক ডিছক্ৰিপশ্যন দি দিম বাৰু মোৰ ঘৰৰ ওপৰত আহিলে কিন্তু দেওবাৰ চাই আহিব সকলোৰে টাইম পায় ঘৰত যিহেতু আমাৰ চবৰে ডিউটি ওলাই যায় আপোনালোকে আহিব কাইলৈ আমি পুষ্কাৰ ৰুমত বহি আছোঁ আজি পুষ্কাৰক স্কুল নাই স্কুল বন্ধ পুষ্কা আজি স্কুল নাই ঘৰতে বহি আছে বৰদীপী পুষ্কা কিবা এটা কৈ দিয়া না চেনেলটো সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আগলৈকে আপোনালোকৰ ওচৰত ভিডিঅ' মই দি থাকিম চাই থাকিব বেছিভাগ মোৰ মাংসৰ ৰেচিপি দিয়া হ'ব দেই কাৰণ আমাৰ ঘৰত মাংস বহুত চলে মাংস মাছ আৰু ফুৰিব লগা ভিডিঅ' বহুত চলে ইমান জ্বালা হৈছে মোৰ মুখৰ গোটেই ঘামি গৈছে আজি যি খাইছোঁ মোৰ যিমান চৰ্দি আছে আজি চব চেছ মই কালিৰ পৰা অ'কে পোষ্ট কৰাৰ চাগে জ্বালা পোৱা নাই ন ইমান এটা তুমি জ্বালা পাইছা নেকি নাই পোৱা মই জ্বালা ইমান পাইছোঁ বিশ্বাস কৰক মোৰ নাকেদি একদম পানী ওলাই গৈছে গা ঘামি গৈছে আপোনালোকৰ চৰ্দি জ্বৰ হ'লে কেতিয়াবা এনেকৈ খাব পূৰা লোকেল মুৰ্গী জালুক দি বনাই খাবচোন আপোনালোকৰ পূৰা অ'কে হৈ যাব কালিৰ পৰা মই ডিউটি যাব পাৰিম বহুত 3 দিনমান ৰেষ্ট ল'লোঁ অলৰেডি মোৰ বেমাৰৰ কাৰণে যিহেতু আজিকালি অলপ বেমাৰ কিবা হ'লে যিহেতু মেডিকেল আজিকালি এডমিট হ'ব লাগে কিছুমান কয় মই ঘৰতে মোৰ তেনেকৈ একো বেমাৰ হোৱা নাই জাষ্ট টনচিল হৈছিলে পানী চেঞ্জ হৈছিল চৰ্দি লেখা টনচিল হৈছিলে সেইকাৰণে ঘৰতে অলপ ৰখি লওঁ যিহেতু অফিচত মানুহ আছে মোৰ পৰা যেনেকৈ ভাইৰেল নহয় তেনেকৈ মই ঘৰতে তেনেকৈ থাকিলোঁ 2 দিন আজি মই কাৰণে মোৰ মিছেছৰ ঘৰত আহিলোঁ ওচৰতে ঘৰ যে দূৰ নহয় তাকে আজি মাংস দেউতা আনিলে বনাই খালোঁ বঢ়িয়া কৰি অকণ দেখুৱাম মিছেছৰ ডিউটিৰ পৰা ওলাইছে আৰু 3টা বাজিল আহিব ভাত খাব আৰু ডিউটিত যাব চাই থাকিব ভিডিঅ'টো মনত ফাইনেলি আহি পালে ডিউটিৰ পৰা জাষ্ট তাৰ অপেক্ষাত ৰখি আছিলোঁ আমাৰ ভাত পানী হৈ গ'ল যিহেতু এতিয়া ভাত খাওঁ একেলগে এতিয়া ভাত খাই আকৌ যাওঁ ডিউটিত ফাইনেলি আমাৰ এতিয়া বৰ্তমান খোৱা ষ্টাৰ্ট কৰিম জাষ্ট বস্তুবিলাক আনি দিছে আমাক তাৰপিছত আপোনাৰ জহা চাউলৰ ভাত দিছে এইফালে আপোনাৰ আঙুৰ কলা আঙুৰ এইফালে আপোনাৰ চাউল যে মই দেখাইছিলোঁ আপোনাৰ ৰাজমাহ বিলাহী বনাইছিলে টেষ্টি হৈছিলে এইবিধ আৰু আপোনাৰ এইফালে চাওক বেগুন ফ্ৰাই কি ধুনীয়া গোল গোল চাওক কি টেষ্টি মোৰ কেমেৰাটো অলপ একচুৱেলি লাইটটো পালিছে গম পোৱা নাই চাওক কি ধুনীয়া গৰম পুৰা পকৰি বনোৱা গৈছে ভাল লাগিছে খাই চাই থাকিব মানে চাওক এইখিনি ভাত দিছে বৰ্তমান এতিয়া এইখিনি আপোনাৰ ৰাজমাহ গ্ৰেভি বনাইছিলে বঢ়িয়া কৰি ৰাজমাহ বনাইছিলে আৰু এইখিনি আপোনাৰ খাচী মুৰ্গী গ্ৰেভি কি ধুনীয়া চাওক আপোনালোকে ঘৰত বনাই চাব ধুনীয়া কৰি দেখিলে কি ধুনীয়া হৈছে আৰু ইফালে আপোনাৰ বেগুন ফ্ৰাই ধুনীয়া পূৰা পকৰিৰ দৰে ইফালে ভাত দিছে সকলোৰে কাৰণে আনিছে এয়া ধুনীয়াকৈ সজোৱা হৈছে আৰু ইপিনে বেগুন ফ্ৰাই চাওক সকলোকে দিলোঁ এপিচ পিচ কৰি আৰু ইফালে ধুনীয়া স্মেল ওলাই আছে খাবলৈ মন যায় আৰু আজি আহোঁতে ঘৰৰ পৰা আহোঁতে অলপ কলা আঙুৰটো লৈ আহিলোঁ যিহেতু ভাত খাই মানুহে বহুতে কেঁচা ফল মূল খায় কেঁচা আঙুৰ লৈ আহিলোঁ ধুনীয়া কৰি
এতিয়া পানী চানী আনি থৈ দিছোঁ এতিয়া সকলোৱে মিলি ভাতখিনি খাওঁ কাম কৰি আছে বুঢ়া দোকানৰ ওচৰত আছে বুলি এতিয়া খোৱা সদায় খোৱা 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 দাদা বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে নিজে চাই পিছে ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এটা আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকে চাব